সুন্দৰং বন্ধুসকল আমি আহি আছোঁ কাৰ্বি আংলং কাৰ্বি পাহাৰ সোমচুৱাই বুলি কয় ঠাইখিনি মানুহৰ ঘৰবোৰ দেখা পাইছেনে এটা ওপৰত এটা তলত কেনেকৈ আছে এয়া পাহাৰৰ ওপৰত কেনেকৈ ড্ৰাইভ কৰি আছে আহি আছোঁ ক'ত গৈ আছোঁ আপোনালোকে দেখা পাব আমি ক'ত যাম কেনেকুৱা পাহাৰীয়া ঢলীয়া ঠাই দেখিছে বহুত ভয়ানক এয়া মানুহ আহি আছে যে খেতি কৰিবলৈ গৈ ঘৰলৈ আহি আছে ভৱেশ দা কি খেতি কৰিছে কি কৰিব ইয়াত পাহাৰৰ মানুহবোৰে বহুত কষ্ট কৰিব পাৰে দেই আমেশ দাই আদা হালধি কচু ইয়াত খেতি কৰিছে অকল আমেশ দাই নহয় পাহাৰৰ সকলো মানুহে পাহাৰীয়া ঠাইত বিভিন্ন ধৰণৰ খেতি বাতি কৰে কিছুদা মানস দা আমি পাহাৰত উঠি আহোঁগৈ এই শিলটোত আমাৰ লক্ষ্য হৈছে সেই পাহাৰটোৰ একদম শিখৰত উঠা আমি আহি আছোঁ এই পৱন আগে আগে গৈ আছে আমি গৈ আছোঁ উঠিবলৈ আৰু কিমান দূৰ আহক এইটো অলপ অলপ কৈ নিয়া আছে খালি নাপাওঁগৈ আমাৰ লক্ষ্যস্থান বনৰীয়া ম'হ নেকি এইটো এটা ম'হ কি হ'ল ভাগৰিলে কেনেকৈ হ'ব আহি যোৱা দিছ ইজ মানস এণ্ড কিশোৰদা আৱাৰ টিম লিডাৰ চলো য'ত লৈ যায় আমি তালৈকে গৈ থাকিম আৰু ওপৰলৈকে কেনেকুৱা লাগিছে আৰু গ'লে নেকি মানস বহুত ভাগৰি পৰিছা মোৰ বহুত ভাগৰ লাগিছে যদিও জোচ এৰি দিয়া নাই অলপ ভাগৰ লাগিছে খুব ভাগৰ লাগিলেও নেৰো নহয় লাখুটি লৈ গৈ থাকিম আহা দস্তি ক'ত গ'লা অঁ আহি যোৱা বাঁহ লৈ পাইছে বহুত ডাঙৰ সুৰংগ এটা আছে মানে ভিতৰলৈ যাবলৈ বহুত আন্ধাৰ হয় না টৰ্চ এটা হোৱা হয় আমি যাব পাৰিলোঁ হয় টৰ্চ নাই আৰু পানীয়ে নাই ইমান পানী পিয়াহ লাগিছে বাক্সা ওলাই বুলিহে ভয় লাগে খালি কিমান ভাগৰ লাগিছে আৰু কিমান পানী পিয়াহ লাগিছে একদম প্ৰকাশ কৰিব নোৱাৰোঁ পাৰ গিয়া হৰে কৃষ্ণ হৰে ৰাম জয় শ্ৰী ৰাম আজি মঙ্গলবাৰ আছে পানী পিয়াহ লাগি আছে নহয় আমি ভবা নাছিলোঁ ন এনেকুৱা কষ্ট হ'ব বুলি এনেকুৱা ওখ ঠাইত আহিয়ে থাকিব লাগিব বুলি পৱনে ক'লে আৰু যে ওপৰত জুৰি আছে সেই সাহতে আহি আছোঁ আৰু কিশোৰদা আহি যাওক पहाड़ में उठे है हम बहुत कष्ट लगता है तथापि तो उठा है हिंदी में बोल दिया है कैसा लगा है मनस्ता मैं एकेबारे आगत देखिसे किशोरदा मोर पिছত प्लावन और मानस एकेबारे पिছত हेबे माखानाल फिदे रजिं हेबे माखा दं द पालाखर माखा দেখা যায় উপপাল মই বাকি আছো ভালে মান উপলে উঠি আহিলো ইপেনে খুমদং ইপেনে তলত মানসদা তলত কিনা নেকি না এনেকে যাম কৃষ্ণ খুটকা মোটা খানা পৰি গেল কোনফালে যাওক চিধা যাওক আপোনাৰ ফালে এনেকুৱা পানী পিয়াহ লাগিছে ধূপ গিলি নাইকিয়া হৈ গৈছে তাৰপিছত আমাৰ অনুভৱ কেনেকুৱা গম পাইছে মুতি পেলাই জানো খাই দিম
পৱনে আজি চেছ কৰিলে আৰু ইয়াও অলপ আছে কৈ নি ইফালেদিও যাব পাৰি না ইফালেদি আহক ভাগৰুৱা হয় চেছ আপোনালোকে কিছুটা মানুহটো শকত হ'ব পাৰে কিন্তু দেই মানুহটো বম জচিলা কিলোমিটাৰমান লাগিছে মাত ওলাইছে ইয়েস মুখত যে মাত ওলাই আছে সেইটোৱে আমাৰ কাৰণে সৌভাগ্য আমাৰ লগত আছে কিশোৰদা কেনেকুৱা অনুভৱ হৈ আছে এতিয়া থাকিব পৰা নাই মানে এতিয়া পানী লাগে পানী এতিয়া আহিছোঁ যেনে তেনে জোচত মানে আৰু অলপ আছে বুলি কৈ প্লাৱনে আমাক আনি আছে কিন্তু মানস দা ফেইল হয় তলতে আছে আমি গৈহে এৰিম আৰু 1.5 কিলোমিটাৰ আছে তাত গৈহে এৰিম অলপ পানী পালে 5 কিলোমিটাৰ কি 10 কিলোমিটাৰ গুচি যাব পাৰিলে পানী নাইকিয়া কিছুদা প্লাৱন গ'ল ময়ো যামেই আজি মঞ্জিল পহুচিমেই গৈ আছোঁ আয়ো উঠিব পৰা নাই জয় শ্ৰীৰাম উঠি দিওঁতে মাথা ঘূৰাই গৈছে হাতটো হিলাই দিয়ক এয়া দুজন আছে কিশোৰদা আৰু প্লাৱন একদম টপ পালেগৈ আৰু মই নোৱাৰিলোঁ আৰু অলপ জুম কৰি দিছোঁ কিশোৰদা হাত হিলাই আছে এইফালে এইটো ফ্লেগ দাঙি দিছে আৰু কাষত আছে প্লাৱন বঢ়িয়া হৈ গ'ল বহুত দূৰ jing pala khor makhana pide do তললৈ এতিয়া ওপৰলৈ যোৱাটো ছাকচেছ বাট এতিয়া তললৈ গয়িং লাহে গয়িং পাৰিছোঁ জয় ho আৰু অকণমান আছে বলক অকণমান নহয় যথেষ্ট আছে তলত যাব লাগিব নট অকণমান our adventure our destination is there यही रास्ता है অকণমান আছে तूने अब जाना है हाँ यही सपना है तेरा तूने पहचाना জয় ho আমি এতিয়া তললৈ নামি আছো কিশোৰদা কি হ'ল পাইছে নাই यही रास्ता है तेरा तूने अब जाना है सपना है আহিছে না तूने पहचाना है নক'ব अब ये दिखाना है শকত মানুহ নামি আহোঁতেহে আচল মজাটো পোৱা যায় কাৰণ অলপ যদি পিছল খাব লাগে একদম তলত গতিকে কিছুদা টোপনি পতি লাহে আহি আছে লাগিছে লাহে আহি থাকক বঢ়িয়াকৈ মজা খালি কষ্ট নহয় আগফালো কৰি দিওঁ এনেকৈ হেৰি কৰি ল'ব চুচৰি যাব দোকান আছে তাত জুচৰ দোকান আছে जिस दिन सोया যাওক
এই একে টপ মই বিটুটা গেল এই নাই মই 6 পালোগে চেণ্ডেলক দুখ দিবা আহিছা মানুহবিলাকে ইয়াতে আহি মানে এয়া চেণ্ডেলক দুখ দিবা আহিছা আমি চেণ্ডেল খুলি খুলি গৈছো মানুহবিলাকে কি কৈছে নাই নাই মানুহ যদি তা উল্টা